মৰ্ণিং গৌতমৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি একেবাৰে ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। একদম দেখিছে নহয় এইবিলাক। আজি কাপোৰ চাপোৰ ভৰাই আছোঁ। বেলেগ জেগাত যাব লাগিব, বেলেগ ঠাই নতুন ঠাই ক'ত যাম একো নাজানো। কাপোৰ চাপোৰ জাপি লৈছোঁ আৰু কোকৰাঝাৰ বাই দিম আজি। নতুন ঠাই বেলেগ জেগাত যাম, তাকে আপোনালোকক দেখাম ক'ত যাওঁনো কি কৰোঁগৈ, চাই থাকিব ভিডিঅ'টো। বাই দি দিম, বেলেগ জেগাত যাম। দোকানৰ পৰা আহোঁগৈ, বেগ এটা লৈ আনো। তাৰপিছত কাপোৰ খাব লাগে, কাপোৰ একদম অভাৰ হৈ গ'ল। বেগ এটা লৈ আনো, কাপোৰ চাপোৰ ভৰাই লওঁ, তাৰপিছত আৰু বাই দিম আৰু। বেগ এটা লৈ আনো, কাপোৰকেইটা ভৰাওঁ, এইবিলাক কাপোৰ চাপোৰ ভৰাই এইবিলাক ৰেডি। এইবিলাক মানে একদম চব কাপোৰ চাপোৰ ভৰাই এনেকৈ আৰু যিমান যি আছে। এইফালে আমনি লাগিছে, গেম খেলি আছে, গেম খেলা মানুহ। তাৰপৰা এইফালে ৰেডি কাপোৰ ভৰাই। এইফালে গুজি একদম আমন জীৱন হৈ গৈছে, একদম গম পোৱা নাই কথাটো। একদম ধুনীয়াকৈ ভিডিঅ' এটা কৰি লৈ লৈছোঁ বঢ়িয়াকৈ। এইফালে চব ৰেডি একদম ভৰাই, ফেনো ভৰালে। এইফালে আমাৰ এজন মানুহে গা ধুই আহিছে এতিয়া অলপমান। যিহেতু মেচৰ বস্তু সকলোখিনি ভৰাই দিলোঁ, আৰু তাকে ভোক লাগিলে বাজৈ হোটেল আহিলোঁ। ফেমাছ কোকৰাঝাৰ বাজৈ হোটেল। খানাটো খাই কল ল'ব লাগিব ধুনীয়াকৈ। ভাত খালে বহুত দিন হ'ব। যিহেতু প্ৰথমবাৰ যেতিয়া জইনিং কৰিব লাগিছিলোঁ, তেতিয়াও প্ৰথমতে বাজৈ হোটেলতে ৰাতি খানাটো খাইছিলোঁ। আৰু বোলো শেষৰ দিনাখনো কোকৰাঝাৰত বাজৈ হোটেলত খানাটো খাই থৈ যাওঁ। বাজৈ বুলি ক'লে ফেমাছ হয় কোকৰাঝাৰত, বহুত ধুনীয়া খানা, কেইবাটাও আইটেম আছে গাহৰি মাংসৰ লগত। আপোনালোকে যদি পাকটো মাৰে কোকৰাঝাৰ ফালে, বাজৈ হোটেলত এবাৰ সোৱাদটো লৈ যাব। ইমানেই ভিৰ হৈ থাকে যে আপুনি কুপন নল'লে নহ'ব, ইয়াত কুপন ল'বই লাগিব। আৰু চব মানুহ চাওক, আৰু বাহিৰতো ৰখি আছে, মানে পূৰা ভিৰ হয়। আহি গ'ল, ৰাতি হৈ গ'ল পূৰা। বস্তু চস্তু উঠাই এতিয়া বাই দিব লাগিব। বাই দিম আৰু যাব লাগিব এতিয়া। দিম আৰু এনেকৈ আহিছে আৰু মানুহবিলাক মিহিকৈ থাকক। আকৌ লগ পাম, আপুনি যাবই নহয় ক'ৰবাত কবিত। কোকৰাঝাৰ থানা বাই দিম আৰু এতিয়া। ৰেডি হৈ গ'ল চব বাছত উঠি। এইফালে বাছ বস্তু গাড়ীত উঠাই ৰেডি একেবাৰে। আমি এতিয়া যাম আৰু গোটেইখিনি। বাই কিমান দিন থাকিলোঁ ইয়াত, এতিয়া বাই। ये हम लोग का प्लाटून है अभी। কোকৰাঝাৰ এতিয়া আকৌ নতুন ঠাই যাব লাগে, যাম আৰু এতিয়া। আৰু এয়া হ'ল বঙাইগাঁও তৈল শোধনাগাৰ ৰাতিৰ পৰিৱেশ। প্ৰথমতে আমি বঙাইগাঁও থানাত থকাই প্লেনিং আছিল। প্লেনিং মানে প্ৰথমতে আমাৰ বঙাইগাঁও থানা বুলিয়ে কৈছিল। তাৰপাছত আমি এনেকৈ আহি আমি আহিলোঁ আৰু ৰাতিৰ চব কি ধুনীয়া লাইটিং। আহি পিনি আমি অভয়াপুৰীত আহিবলগীয়া হ'ল। বৰ্তমান আছোঁ আমি অভয়াপুৰীত। আৰু এইদৰে আৰু যিহেতু চাকৰিটোৱে এনেকুৱা, ইফালৰ পৰা সিফালে গোটেই জীৱন ঘূৰিয়ে ফুৰিব লাগিব। চিৰস্থায়ী বুলি নাই আৰু, আপুনি ইয়াত 3 মাহ ইয়াত 4 মাহ এনেকৈ ঘূৰিবই লাগিব। ডিফেন্সৰ চাকৰিৰ ক্ষেত্ৰত তেনেকুৱাই সকলোখিনি। সেইটোৱে আৰু নতুন থানা ৰাতি পৰিৱেশটো দেখাই দিছোঁ। লাইট চাইট জ্বলি আছোঁ চবফালে। আৰু ভিডিঅ'টো এনেকৈ অলপকৈ যিমানখিনি পাৰোঁ কৰিলোঁ আৰু, ভাগৰি জুগৰি আছিলোঁ যিহেতু। তাকে মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে, এতিয়া নতুনকৈ দিম আৰু ভিডিঅ' অভাৰভিউৰ পৰা। মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।